গাইস আজি মই বহুত এক্সাইটেড কাৰণ মই আজি মা ঘৰত যাম মা ঘৰত আজি হিমলগুৰি বিহু আছে আপোনালোকে চাই থাকিব কেনেকুৱা লাগে ভিডিওটো স্কিপ নকৰাকৈ গাইস আপোনালোকে ক'ব মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে মোৰ হাজবেণ্ডে বিহু বুলি আনি দিছে আৰু মই প্ৰথম ঘৰলৈ পিঠি গৈছো মোৰ হাজবেণ্ড জনো ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে দে এতিয়া মা ঘৰত গৈ আছো আপোনালোকে চাই থাকিব এয়া আমাৰ ঘৰত হুঁচৰি পাই গ'লহি এয়া কণ কণ সৰু ছোৱালীবিলাকে নাচি আছে আপোনালোকে চাই থাকোঁতে কেতিয়া নাচিব গ'লো গমকে নাপালোঁ ঢোলৰ মাত শুনি ৰ'ব নোৱাৰিলোঁ কাৰণে নাচিয়ে দিলোঁ আৰু এপাক বিহু বুলি আমি আজি তামোল দিব গৈছোঁ আমাৰ বিহুত ঘৰে ঘৰে তামোল দিব লাগে সেইকাৰণে বমাহঁতক এতিয়া দিব গৈছোঁ এয়া মোৰ ডাঙৰ ভাইটি এইটো আমাৰ পোৱালিটো তাৰপিছত এইপিনে এয়া বাপেক জীয়েক ঐ চাই থাকিব আপোনালোকে আমি প্ৰথমে আইতাৰ ঘৰত সেৱা কৰি ল'লোঁ প্ৰথমবাৰ বিহু আহিছোঁ কাৰণে এয়া বপাইছতো কাঢ়িলোঁ ভালে কুশলে থাকিবলৈ এয়া সেৱা কৰি আহি ভাইটি ঘৰত আহিলোঁ ইমান ধুনীয়াকৈ ঢোল বজাইছে বিহু বুলি বৈ কেক দিলে এইপিনে পিঠি চাইছে হয় নহয় সদায় ময়ো এযোৰ পালোঁ হেনো ডাঙৰ ভাইটি হাই কৰি দিয়া এইটো মোৰ মাজু ভাইটি সৰু ভাইটি হৈছিলে আৰু মাজু ভাইটি ভাগিনকলৈ কেনেকুৱা লাগিছে মজা লাগিছে গাইছ চাওক ইমান ধুনীয়াকৈ ফুল দানিবিলাক মোৰ পাপা এইপিনে মা এইটো ইমানে আপোনালোকে চাব